এইফালেতো আৰু বয়স হোৱা নাই কাবাডী খেল 7 বছৰ মই 1 বছৰ সোমাইছেহে এটা কাবাডী খেলে 4 বছৰ হাই মই ৰাজ খোৱা বুইছে গাইছ আমাৰ অকমান ল'ৰা ছোৱালী কিটাই কাবাডী খেলি আছে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বহুত সৰু সৰু ল'ৰা ছোৱালী দেই কাবাডী খেলা মই দেখাম আপোনালোকক মানে বেছি বয়স হোৱা নাই সিহঁতৰ এইফালেতো আৰু বয়স হোৱা নাই কাবাডী খেল 7 বছৰ মই 1 বছৰ সোমাইছেহে এটা কাবাডী খেলে 4 বছৰ হা এটা টনটেন ফটোৰ কাৰণে কাবাডী খেলিবি নে কি মানে কেনেকৈ ভিডিঅ'টো কৰিম ক মানে হেৰি গোটেইখিনি মানুহক দেখুৱাব লাগিব ভিডিঅ' কৰোঁতে ইয়াত আহিছে কণ্টেণ্ট বুজিছে বোলে ভিডিঅ' মানে ৰিলছত দিব মানে শ্ল' মোশ্যন কৰি মই কেমেৰামেন এয়া ৰ'ব এক ছেকেণ্ড মই প্লে কৰি লওঁ 1 2 3 কৰি ধৰি শেষ হৈছে খান হৈ গ'ল খেলি এনে খেলিলি তহঁতেও ভিডিঅ'ৰ কাৰণে মমি খুৰী কেনেকুৱা লাগিলে খেলি কেনেকুৱা লাগে ইয়াত কৈ দিয়ক ৰাইজক কৈ দিয়ক ভালে লাগিলে বহুত ভাল লাগিলে বহুত দিনৰ মূৰত কাবাডী খেলিছোঁ ল'ৰা ছোৱালী সৈতে বহুত ভাল লাগিলে মানে আপোনাৰ কম বয়সীয়াল নিচিনা লাগিছিলে খেলখন চাই কাৰণ 6 বছৰ হৈছে আনন্দ মানে খেলটো মেইন হা বৰ্তাই কি ক'ব সিহঁতে যে খেলি আছে মানুহকেইজনী খুব কম বয়সতে যে এনেকুৱা এটা খেলা দেখুৱাব পাৰিছে ভাল লাগিছে ফূৰ্তি কৰিছে আৰু দিয়ক ফূৰ্তিটো মেইন ন ভিডিঅ'ৰ কাৰণে এইটো ফূৰ্তিটো বাৰু ভিডিঅ'ৰ কাৰণে ফূৰ্তি এইটো এইফালে ৰিলছ বনোৱা প্ৰচেষ্টা চলি আছে এই মই আলু যি ৰুই থৈছোঁ সিহঁতে ৰিলছ বনাই আলুত আপোনাৰ অনুভৱটো কৈ দিয়ক ৰিলছ বনোৱা বহুত ভাল লাগিছে মানে ভাবিব নোৱাৰা ইমান ধুনীয়া লাগিছে মানে অন্তৰৰ পৰা একেবাৰে মানে প্ৰকাশ কৰিছোঁ বহুত ভাল লাগিছে এনেকৈ কিমান দিনৰ মূৰত ৰিলছ বনাইছে বহুত বছৰ হৈ গ'ল সৰুতে কৰিছিলোঁ তাৰপিছত এতিয়া বহুত বছৰ মূৰত কৰিছোঁ সৰুতে কৰা মানে বহুত দিন হ'ল আপুনি ওলাওঁতে তেতিয়া ৰিলছ ওলাইছিলে বাৰু সেইটো নহয় সেইটো অপেন ৰিলছ মানে ষ্টেজৰ ৰিলছ পথাৰবিলাক ক লোকৰ খেতিটো মোৰ খেতি আৰু তই যেন খেতিত চন্দলি আহিছ কিয় মানে তই মোক ক তুমি কিবা এটা কৈ দিয়া আকৌ সমূহ অসমবাসী ৰাইজলৈ দেৰিকে হ'লেও ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ ভিনদেউ খবৰ কোৱা ভিনদেউ কৰ্মসূত্ৰে এতিয়া গুজৰাটত আছে আৰু এজনী আমাৰ হেৰি কি বুলি কয় এইটো নামটো কৈ দিওঁ নেকি বাৰু তই শুভেচ্ছা দিবিনে নে ভোগালী বিহুৰ শুভেচ্ছা দিয়ে আছে দিব লাগে এইটো কম ৰিলছ বনাবিনে তহঁতে তহঁতে যেন চন্দলিয়ালি এয়া কি হ'ব এইখিনি মোৰ আলুখিনি অৱস্থা কি কৰিলে চাচোন এয়া গৰুৱে খাইছে কিমান কষ্ট কৰি ৰুলো ন বান্দৰে খালে উঠাই পেলাব মোৰ চকুলে চোৱা বিজুলী বৰষি যাব কাবাডী খেলি যে আকৌ বিহু নাচিছে ভাল লাগিছে অকণ মইনাকেইজনীয়ে এনেকুৱা ফূৰ্তি কৰি থাকিলে ভাল লাগে তই কি কৈ দে আৰু এবাৰ কিবা এটা কৈ দে হা সৰুবাকে টাৰ্গেটটো কথাটো তই ভালকে কিবা এটা ফুটাই কৈ দে মোৰ চকুৱে ক'ব চকুৱে কি ক'ব মোৰ ওচৰলৈ গুচি আহিবি ব'ল কি মানে এইটো কি মানে কি হ'ব মানে কেনেকুৱা ধৰণৰ ট্ৰেণ্ড হ'ব এইটো দেখাই দিবি মানে লাইন গোটেইকেইটা লাইনটো দেখাই দিবি কিমান লাইন আছে মানে মই টানিবলৈ আৰু
অঁ এইটো এনেকৈ যে হাতেদি নহয় মোক দেখাই দেচোন টানুনটো এবাৰ দেখাই দে টানুনটো কেনে হা কি কেনেকৈ কৈছে সেইটো বনাব মানে কোন হ'ব মানে মেইনজন হেৰিজন কোন হ'ব টানিব কোনে আৰু টান খাব কোনে তই টানিবি আৰু টান খাব কোনে অঁ এয়া টান খাব মানে কুঁৱাৰ ৰছী এডাল লৈ আহোঁ নেকি বাৰু অঁ এইফালে নাই নহয় মানে এইফালৰ পৰা টানিম তাৰপিছত সেই নালাগে আহিব মানে ইমান জাক আছে তই ইহঁতক দেখাই দিবি আমি মানে এনেকে যাম অঁ লাইনটো মানে কিমান দীঘল এইটো ইউনিক হ'ব নেকি বাৰু চিলা ৰাজখোৱা আপোনাৰ ইনষ্টাত চাবলৈ পাব এইটো ফেচবুকত আপোনালোকে চাৰ্চ কৰিব চিলা ৰাজখোৱা আৰু আপোনালোকে পাই যাব ৰিলছটো টনা ৰিলছটো ইনষ্টাটো একে ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰা নাই যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ভিডিঅ'টো এই বুবা হ'ল কাবাডী খেলি আপুনি কৈ দিয়ক কিবা এটা লাইক কৰিবলৈ কৈ দিয়ক একো নহয় কমেণ্ট কৰিব আৰু এটা থাকিলে শ্বেয়াৰটো কৰি দিব আৰু শ্বেয়াৰ কৰি দিব কি ক'লি কি চাপ কি নহয় কচোন কি ছাবস্ক্ৰাইব কৰি সেইটো কৰি দিব আৰু শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব ৰাজখোৱাক আগবঢ়াই নি থাকক এইটো মেইন আকৌ এইটো ভাল দিছে ভাল দিছে এইটো অঁ দিয়ক আজিলৈ বাই বাই